गोजोननाय मोनदों प्राय माने गुबुन गुबुन दल संगठननिफ्राय बाव माने दिनैहाय भारतीय जनता पार्टीआव जयेन जानो फैदों जा नवापारायाव जानायनि बे फोथाराव गेलेग्रा फोथाराव जानाय जेनेखि जगदान सभा बा जयेन जानाय हाबाफारियाव इउपिपिएल आरो बिपिएफनिफ्रायनो बांसिनै फैदों मथा-मथि 150 प्लास 150 प्लास एसे जादेरबावबाय दहाय माने 120 मोन नै दा माने 30 जनसो जादेरबावबाय मथा-मथि 150नि एसे बारा बेथ' बिथांमोननि खोथा जा जोंनि खामानिखौ जों मावबाय थादों खिन्थु सबायजार हिसाबै बा बिजनि हिसाबै बिथांमोननि रेकर्डआ देरहानायनि रेकर्डआ 99% गैया आरोखि 1%ल' आगोलाव बायसान्सआव खेबसे देरहाफेरनाय रेकर्ड दं बाद बाखिथ' मोनफ्रोमबो सिटआवनो फ्राय बिसोर जेनबोबाय थादों 20 बोसोरनिफ्रायनो फ्राय जेनबोबाय थादों एमएलएआनो जा एमसिएलएआनो जा बेखायनो बे बाराव जे बिजेपिआनो कब्जा खालामजोबगोन बिजनियाव सबायझारनिफ्राय लानानै मानास थुरिबारि जों बेखौ गोख्रोङै गोरायै बुंनो हायो आरोबाव बिजेपिनि देरहानाय सिट एमएलए सिट बे हिसाबै जोंहा आरोबाव कार्जकर्तानिबो अभाब गैयाबा मावथिफोरनि अभाब गैया दा गोख्रों मावथिफोर दं बेखायनो जोङो आरो जेनेखि डेमोग्राफिक माबाखौ नायोब्लाबो बेयाव ओरैनो देरहानायनि अंकखौ नुहुरखायो आरोखि सिगाङाव जों जेरैहाय दानिल' नङा जों 20-25 बोसोर जों बाव केलकुलेसन खालामबोनानै इलेक्सन गेलेबोबाय थादों खिन्थु एबारनि इलेक्सना एसे आलादा जागोन बेयाव माने बिजेपिनि जसआ गोबां जाबाय गोख्रों जाबाय सिं सिं जों खामानि मावबाय थादों सौथाल बैठक लादों जोङो जोंनि बुथफोरखौ मेरामति खालामदों जेराव एसे एनै दुरबलफोर दंबा बेखौ थिग खालामदों खिन्थु दा फ्राय गोख्रों जाफिनजोब्बाय दा आगोलाव एसे एनै खुथिनाथि दंमोन बेखौ जों थिग खालामजोब्बाय जुजिनांगौथ' जाहा इउपिपिएलजों जागोन ओमफ्राय बाद बाखिथ' इउपिपिएलआबोथ' गुलुं गुजुं मोजां मोनसे परिबेसाव गैया बिसोरनि दलनि गेजेरावबो जोंनि मिथिनायाव आरो बिपिएफ हिसाबैबो मोजां मोनसे परिबेसाव गैया बिराद गुलुं गुजुङाव दं आरो गोबां माने भटआ गावस्रागोन बर' भट गावस्रागोन मुस्लिम भट गावस्रागोन बिदिनो जोंनि भटआ गावलाबायनाय नङा आरोखि जोंनि जेनाखि भट जोङो मोनफ्रोमबो जाथि जनगोष्ठीनि हारि माहारिनि भटखौ मोननो हागोन आरोखि खारन जोङो माने बेयाव गोख्रोंसै फ्राय माने 70टा बुथ दं 70टा बुथआवबो जोङो गोख्रोङै बाहागो लागोন আমাৰ নৱাপাৰা গাঁৱত অনুষ্ঠিত এটা যোগদান সভা এই যোগদান সভাত আমাৰ এমএলএ ছাৰো আহিছে ইয়াত মানে বিভিন্ন দল সংগঠনৰ পৰা ইয়াত আমাৰ বিজেপিৰ যোগদান কৰিবলৈ আহিছে যোগদানো হৈছে গতিকে তেওঁলোকক আমি আদৰণি জনাইছোঁ তেনেকৈ আমাৰ বিভিন্ন প্ৰগ্ৰাম বা তেনেকুৱা প্ৰগ্ৰাম আৰু আগতো দিনতো আমাৰ হ'ব গৈ আছে এই গতিকে বিজনী অঞ্চলত বা আমাৰ সবাইঝাৰ অঞ্চলত বিজেপিয়ে যে ষ্ট্ৰং হৈ গৈছে এইটো আমি ক'ব পাৰোঁ আপুনি এমচিএলএ হৈ আছে কি হ'ব এবাৰো জিতিব যদি টিকেট দিয়ে হাইকমাণ্ডে যদি টিকেট দিয়ে এবাৰো জিতিব কাৰণ ৰাইজৰ মৰম আছে বিশ্বাস আছে আৰু আমি ৰেছপন্স পাই আছোঁ আজি 100+ আজি জইন কৰিলে আকৌ আহি আছে যুৱচাম 20 জনমান ল'ৰা আহি আছে অলপ পিছতে যোগদান হ'ব এইখন মঞ্চতে যোগদান হ'ব আহি আছে তেখেতসকলে অলৰেডি এই গাঁৱৰ পৰাতো প্ৰায় মানে চবেই আহি যোৱা নিচিনাই আগতে আছিলে বহুতখিনি আকৌ আৰু নতুনকৈ মানে বিভিন্ন দল সংগঠনৰ আছে তেখেতসকলেও আহি গৈছে ইউপিপিএল আৰু বিপিএফৰ পৰাই যোগদান কৰিবলৈ আহিছে ইউপিপিএলৰো আছে আৰু বিপিএফৰো আছে ছাপৰ্টাৰ আছিলে তেখেতসকলে এতিয়া আমাৰ লগত আহি গ'ল ভাৰতীয় জনতা পাৰ্টিৰ চিৰাং জিলাৰ অন্তৰ্গত চুপাইঝাৰ মণ্ডলত আজি এই নৱাপাৰা গাঁৱৰ বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি প্ৰায় 100তকৈ অধিক যুৱক আৰু মহিলাই আজি যোগদান কৰিলে মই ভাবোঁ যে আমাৰ চুপাইঝাৰ সমষ্টিত বিশেষকৈ আমি যোৱা ইলেকশ্যনত যদিও আমাৰ কেণ্ডিডেট নাছিলে এইবাৰ যিহেতু আমাৰ কেণ্ডিডেট থাকিব প্ৰভাত বসুমতাৰী ডাঙৰীয়া বা যিয়ে কেণ্ডিডেট হওক আমি যথেষ্ট বড়ো মানুহৰ যি আমি আশ্বাস পাইছোঁ বা বড়ো মানুহ আমাৰ দলত যি যোগদান কৰি আছে তাৰ কাৰণে আমি বেছি উৎসাহিত কাৰণ এটাই যে বিভিন্ন সময়ত আমি দেখিছোঁ যে দুটা আঞ্চলিক দল ইউপিপিএল বা বিপিএফৰ লগত বড়ো মানুহক আমি বেছি থকা দেখিছিলোঁ কিন্তু এইবেলি বিজেপিত তেওঁলোকে যি দাপলি মিলিছে তেওঁলোকে যে বিজেপিৰ
কৰ্মৰ ওপৰত বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কৰ্মদক্ষতাৰ ওপৰত বিশ্বাস ৰাখিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ যি নীতি নিৰ্দেশনা তাক বিশ্বাস ৰাখি পেলাই তেওঁলোকে আহিছে আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলা বা চুপাইজাৰ মণ্ডল আৰু বেছি শক্তিশালী হৈছে ইতিমধ্যে তো আশা কৰোঁ যে এনেকৈ যদি আমাৰ যোগদান কাৰ্যসূচী চলি থাকে তেতিয়াহ'লে আমি খুব সহজেই এই চুপাইজাৰৰ যি নিৰ্বাচন এই নিৰ্বাচন আমি অতিক্ৰম কৰি আমি এজন MCLA বনাব পাৰিম তো আমি আপোনালোকৰ জৰিয়তে আমাৰ চুপাইজাৰ মণ্ডল তথা বিজনীবাসীক ৰাইজক অনুৰোধ কৰিম যে আমাৰ এই বিটিআৰ অঞ্চলত চিৰস্থায়ী শান্তি অনাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক শক্তিশালী ৰূপে তেওঁলোকে সহায় কৰিব লাগে আৰু তেওঁলোকৰ সহায়ৰ অবিহনে হয়তো আমিও আগবাঢ়িব নোৱাৰিম যিহেতু একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছতে ইয়াতে শান্তি বিৰাজ কৰিছে এই শান্তি বিৰাজক অব্যাহত ৰখাৰ কাৰণে আমাৰ ইয়াৰে ৰাইজক ইয়াৰে নাগৰিকক আমি সহায় লাগিব আৰু সেই সহায় আমি ইতিমধ্যে পাইছোঁ সঁহাৰি সকলোৱে দিছে আৰু আমাৰ খুব কম সময়ৰ ভিতৰত নিৰ্বাচন ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'বলৈ গৈ আছে আৰু ছেপ্টেম্বৰৰ ভিতৰত আমি ভাবোঁ যে আমাৰ বড়ো ভাইসকলে কমচে কম 70ৰ পৰা 80% আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব কাৰণ তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলক ইতিমধ্যে দেখিলে আৰু এইবাৰ তেওঁলোকে সেই বিশ্বাস ৰাখিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত সেই বিশ্বাসৰ ওপৰত আমাৰো আস্থা আছে আমি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ মতে আমি কাম কৰি গৈ আছোঁ ধন্যবাদ